দলগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত স্বচ্ছ অভিযান। দৰঙৰ দলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজন কৰা G20 ইনষ্টিটিউচনেল ইনিচিয়েটিভ উইথ ৰেফাৰেন্স টু ইউনিভাৰ্চিটি কনচেপ্ট প্ৰগ্ৰেমৰ লগত সংগতি ৰাখি দলগাঁৱত স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত ডায়েটৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন্দ্ৰ কুমাৰ কলিতা, কাৰ্যসূচী সমন্বয়ক প্ৰবক্তাক্ৰমে প্ৰদীপ চন্দ্ৰ ডেকা আৰু পিকুমণি শইকীয়া প্ৰমুখ্যে বহুকেইজন জ্যেষ্ঠ প্ৰবক্তা উপস্থিত থাকে। কাৰ্যসূচীৰ উদ্বোধন কৰে দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন গগৈয়ে। ডায়েটৰ সমূহ প্ৰশিক্ষাৰ্থীৰ সহযোগত স্বচ্ছতাৰ ওপৰত এটি বাটৰ নাট অনুষ্ঠিত কৰা হয়। লগতে নিজৰ অঞ্চলটো চাফ চিকুণ কৰি ৰাখিবলৈ অঞ্চলটোৰ ৰাইজক আহ্বান জনায়। ব্যুৰো ৰিপৰ্ট, আধুনিক খবৰ। আমি দলগাঁও ডায়েটে দৰঙৰ দলগাঁও ডায়েটে এটা কাৰ্যসূচী লৈছিলোঁ। সেইটো হ'ল যে G20 অৰ্থাৎ গ্ৰুপ 20 বিশ্বৰ 20খন দেশে লগ লাগি যি অৰ্থনৈতিক, সাংস্কৃতিক, স্বাস্থ্য, শিক্ষা আদিৰ উন্নয়নৰ কাৰণে প্ৰয়াস কৰিছে, তাৰ এটা অংশ হিচাপে দেশত ইতিমধ্যে আমাৰ যুৱ প্ৰজন্মক উন্মেষিত কৰাৰ কাৰণে, তেওঁলোকৰ বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। আৰু আমাৰ চৰকাৰী যিবোৰ উচ্চ শিক্ষাৰ অনুষ্ঠান, সেইবোৰলৈ আমাক নিৰ্দেশ দিছিল যে তেওঁলোকে বিভিন্ন ধৰণৰ যুৱ প্ৰজন্মৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে। আৰু তাৰ আধাৰতেই আজি আমি এটা প্ৰথম কাৰ্যসূচী ল'লোঁ। এইটো হ'ল যে দলগাঁও আমাৰ যিখন চহৰ আছে, এই চহৰখন চাফ চিকুণ কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমি শিক্ষয়িত্ৰী আটাই আহিছোঁ। ইয়াত চাফ চিকুণ কৰিম আৰু ইয়াত ৰাইজৰো সহযোগিতা নিশ্চয় পাম। আৰু লগতে ইতিমধ্যে আমি এখন বাটৰ নাট এখন আমি পৰিৱেশন কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীয়ে। আৰু আমাৰ দলগাঁৱৰ স্থানীয় ৰাইজ তথা আমাৰ থানাৰ OC ডাঙৰীয়াও আমাৰ লগত আছে, তেখেতে সহযোগিতা কৰিছে। কাউন্সিলৰ আছে, তেখেতেও সহযোগিতা কৰিছে। আৰু চাৰ্কল অফিচাৰ ডাঙৰীয়াও আহি আছে বুলি কৈছে। গতিকে এইখিনি আমাৰ ক'বলগীয়া। আমি আহ্বান জনাম দলগাঁও চহৰখন আপোনালোকে সুন্দৰভাৱে সুন্দৰ কৰি ৰাখক, যাতে ভৱিষ্যতে আপোনালোকে এখন সুন্দৰ চহৰ বুলি নিজকে গৌৰৱ কৰিব পাৰে আৰু এখন স্বাস্থ্যসন্মত চহৰ হিচাপে গঢ়ি তুলিব পাৰে।